সন্তানটিৰ জীৱনৰ প্ৰথমখন স্কুল। আচলতে এই স্কুলখন চিলেক্ট কৰাৰ সময়ত আচলতে অভিভাৱকসকলে আজিকালি প্ৰায় বহুতখিনি কথা তেওঁলোকে চাই চিতিহে এডমিশ্যন দিয়ে আৰু চোৱাটো খুব জৰুৰী। কিন্তু এতিয়াও কিছু সংখ্যক এনে অভিভাৱক আছে যি এই বিষয়টোক লৈ কনফিউজড হয় যে মই মোৰ সন্তানটিক প্লে গ্ৰুপখনত দিম, তো প্লে গ্ৰুপখনৰ কোনখিনি বিষয় আচলতে চোৱাটো প্ৰয়োজন। তো সেইখিনি বিষয়ত যদি আপুনিও কনফিউজড হৈ আছে তেতিয়াহ'লে আপোনাক এই ভিডিঅ'টোৱে নিশ্চয় সহায় কৰিব। প্ৰথম কথাটো হৈছে আপুনি আপোনাৰ সন্তানটিক যিখন স্কুলত দিব সেই স্কুলখনৰ কাৰিকুলামটো কেনেকুৱা বা টিচিং মেথডবোৰ কেনেকুৱা সেইটো জনাটো প্ৰয়োজন। সেই কাৰিকুলামখনে আপোনাৰ সন্তানটিৰ ছ'চিয়েল, ইম'চনেল, চাইক'লজিকেল, ফিজিকেল এণ্ড কগনিটিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে নে নাই, বা সেই স্কুলখনে প্লে বেছড লাৰ্ণিঙৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে নে একাডেমিকত প্ৰেছাৰ দিয়ে, সেই বিষয়টো চোৱাটো খুব প্ৰয়োজন। দ্বিতীয়তে, স্কুলখনৰ টিচাৰবোৰ তেওঁলোক কিমান ট্ৰেইন হয়, অৰ্থাৎ শিশু এটিক চোৱা চিতাৰ ক্ষেত্ৰত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোক কিমান ট্ৰেইন হয় সেই কথাটো চোৱাটো প্ৰয়োজন। তাৰ লগে লগে এইটো চোৱাটো প্ৰয়োজন যে স্কুলখনত কিমান ল'ৰা ছোৱালী আছে। বহু সংখ্যক অভিভাৱকৰ এটা কনচেপ্ট থাকে যে বহুত ডাঙৰ স্কুল বা বহুত ল'ৰা ছোৱালী আছে তাৰ মানে স্কুলখন ভাল স্কুল, কিন্তু সেইটো নহ'বও পাৰে। তো আপুনি আপোনাৰ সন্তানটিক বুজি, অৰ্থাৎ যিহেতুকে সন্তানটি প্ৰথমবাৰ স্কুললৈ যাব, যাতে আপোনাৰ সন্তানটি সেই বহুতৰ মাজত হেৰাই নাযায়, বা প্ৰথমতেতো এডজাষ্ট হ'বলৈ প্ৰব্লেম হ'বই, কিন্তু পিছলৈও যাতে তেওঁলোকে এডজাষ্ট সুন্দৰকৈ হ'ব পাৰে। তো সেইটো কাৰণে যিমান কম সংখ্যক ল'ৰা ছোৱালীৰ মাজত বা চাইল্ড বা টিচাৰৰ ৰেচিঅ'টো কিমান হয় সেই বিষয়টোৰ ক্ষেত্ৰত মন কৰাটো কিন্তু খুব প্ৰয়োজন। তৃতীয়তে, স্কুলখনে বা স্কুল কৰ্তৃপক্ষই অভিভাৱকৰ লগত তেওঁলোকে কিমান দূৰ কমিউনিকেট কৰে সেই বিষয়টো চোৱাটো প্ৰয়োজন। কাৰণ বহু সংখ্যক অভিভাৱকৰ পৰা মই এইটো কমপ্লেইন পাওঁ যে বাইদেউ মাত্ৰ স্কুলখনতহে দিলোঁ, ফিজটোহে মাত্ৰ দিবলৈ যাওঁ, কিন্তু আমাৰ লগত কোনো ধৰণৰ কমিউনিকেট নকৰে। কিন্তু সেই কমিউনিকেশ্যনটো খুব দৰকাৰী, তো সেই বিষয়টো চোৱাটো প্ৰয়োজন। তাৰপিছত হৈছে যে আপোনাৰ ঘৰৰ পৰা বিদ্যালয়খনৰ দূৰত্ব কিমান, সেইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ। আৰু শেষৰটো হৈছে যদি আপোনাৰ সন্তানটিৰ কোনোবাখিনি ক্ষেত্ৰত তেওঁলোকৰ ডেভেলপমেণ্ট শ্ল' হৈছে, ধৰক স্পীচ ডেভেলপমেণ্ট হোৱা নাই ভালকৈ, বা তেওঁলোকে যিখিনি ডেইলি নিডছ সেই নিডছখিনি এক্সপ্ৰেছ কৰিব পৰা হোৱা নাই, বা অটিজিম বা ADHD অৰ্থাৎ ডেভেলপমেণ্টেল ডিলে, এনেকুৱা ধৰণৰ যিবোৰ সমস্যা থাকে, যদি কিবা সমস্যা আপোনাৰ সন্তানটিৰো আছে সেই বিষয়ে কিন্তু আপুনি আপোনাৰ ক্লাছ টিচাৰজনক বা প্ৰিন্সিপাল এগৰাকীক আগতীয়াকৈ জনোৱাটো খুবেই দৰকাৰ।